নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি বায়োগ্ৰাফি ভিডিঅ'লৈ যদিহে পোনপ্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো অল কৰি দিব বন্ধু বান্ধৱীসকল বৰ্তমানে ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা কোহুৱা বনৰ ধাৰাবাহিকত বীৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজন প্ৰকৃততে কোন তেওঁৰ ঘৰ ক'ত বৰ্তমান তেওঁ কাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে সবিশেষ জনাম আজিৰ এই ভিডিঅ'টোত তেতিয়াহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধু বান্ধৱীসকল বীৰৰ প্ৰকৃত নাম হৈছে পৰাগ বৰুৱা তেওঁৰ ঘৰ চৰাইদেউত তেওঁ পৰিয়ালৰ কথা ক'বলৈ গ'লে তেওঁ পৰিয়ালত মাক দেউতাক ককায়েক নবৌ ভতিজা আৰু লগতে তেওঁৰ ভণ্টি আছে দেউতাকৰ নাম হৈছে পূৰ্ণানন্দ বৰুৱা পৰাগ বৰুৱাৰ শিক্ষাগত অৰ্হতাৰ কথা ক'বলৈ গ'লে তেওঁ জে.বি. কলেজৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেওঁ 2005 চনৰে পৰা নাটকৰ লগত জড়িত হৈ আছে আৰু বহুকেইখন হিন্দী নাটকত তেখেতে অভিনয় কৰিছে তেখেতৰ প্ৰথম ধাৰাবাহিকখনৰ নামেই হৈছে কোহুৱা বনৰ চাহ বন্ধু বান্ধৱীসকল আমি জানিব পৰা মতে বৰ্তমান পৰাগ বৰুৱা কোনো প্ৰেমৰ সম্পৰ্কত নাই আপোনালোকে বাৰু কোহুৱা বনৰ চাহ ধাৰাবাহিকখনত বীৰৰ অভিনয় চাই কেনে পাইছে কমেণ্ট কৰি জনাবচোন আৰু আপুনিও যদি বীৰৰ অনুৰাগী তেতিয়াহ'লে তেওঁৰ বাবে এটা লাইক কৰি দিব আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ পুনৰ অন্য এটি বায়োগ্ৰাফি ভিডিঅ'ৰ সৈতে লগ হ'ম যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব